তো গাইজ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে। আৰু যোৱাবাৰো গৈছিলোঁ পিকনিকত, তো এইবাৰো যাবৰ কাৰণে সাজু হৈছোঁ। যোৱাবাৰ গৈছিলোঁ চান্দুবিত আৰু এইবাৰো যাম তপাতলি অৰ্থাৎ নগাঁৱৰ ওচৰতে হ'ব। তো এতিয়া আমি যাৰ কাৰণে সাজু হৈছোঁ। মই এতিয়া বৰ্তমান কলেজলৈকে যাওঁ, গা চা ধুই ল'লোঁ, ভাত খাই ল'লোঁ, একদম কলেজৰ ওচৰত ৰেডি, এতিয়া যাব লাগে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, বলক। এতিয়া ঘৰৰ পৰাই ওলাওঁতে 7:30 বাজিলেই। এতিয়া গৈ আছোঁ, বহুত কুঁৱলী আছে। তাৰপিছত এতিয়া গাইজ মই কলেজলৈকে যাওঁ, পোৱালৈকে আপোনালোকে অকণ ফ্লেশ্ববেক যাওক। মানে যোৱাকালি আমি পিকনিকৰ কাৰণে কিবা কিবি কৰিছিলোঁ, তো আপোনালোকে সেইখিনি চাই লওক। মই যাই থাকোঁ। চ' গাইজ এতিয়া আমি গৈ আছোঁ টেণ্ট হাউচৰ বস্তুখিনি আনিবৰ কাৰণে। তো বলক, এই এখন দোকানখন যে আছে তাতে। এতিয়া আমি ইয়াত ওলাই আছোঁ আৰু বাকী ফাৰ্ষ্ট ইয়াৰ এটা নিব দি আছোঁ। তো গাইজ এতিয়া লৈ গৈ আছোঁ, ময়ে ক'লোঁ নাই মানে মই মেনেজমেণ্ট কৰি আছোঁ, বস্তুখিনি মততে আছে, ডিছকাউণ্ট মততে আছে, মই মেনেজ কৰি আছোঁ। তো সেইটো কাম মই কৰিছোঁ, বাকী সিহঁতে লৈ যাই আছে। এতিয়া আমি গৈ আছোঁ বক্স আনিবৰ কাৰণে। আমি ই ৰিক্সা এখন লৈ লৈছোঁ। ই ৰিক্সাখনে এবাৰ লৈ গ'ল আৰু এবাৰ আহিব, মানে বহুতখিনি বস্তু হৈছে ন। আমি বক্স চক্স লৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে। মানে বজাৰটো নকৰাতে আমি পৰঠাটো খাই ল'লোঁ প্ৰথমতে, আৰু পিছফালে চাহ আছে, আমাক এতিয়া পৰঠা খুৱাইছে। অ'কে, ধন্যবাদ। চ' গাইজ ই ৰিক্সাৰ হোৱা নোহোৱাকৈ আমি এনেকৈ গৈ আছোঁ। কিমান আৰু ই ৰিক্সাত যাম আৰু এতিয়া আমি ইহঁতে এনেকৈ লৈ লৈছে। পইচা বাচি আছোঁ আকৌ। ঠিকে আছে দে, খাই লৈছা দে এতিয়া। তো গাইজ ফাইনেলি আমি সকলো বস্তুখিনি আনি পেলাই অফিচ ৰুমত থৈ দিলোঁ। মানে আমি প্ৰথমতে আনিলোঁ এই টেণ্ট হাউচৰ বস্তুখিনি, তাৰপিছত বক্স, তাৰপিছত মানে কিবা কিবি আনি পেলাই এতিয়া বজাৰৰ আমি বস্তুখিনি আনিলোঁ, আনি পেলাই ইয়াতে থৈ দিলোঁ। আৰু এতিয়া ডাইৰেক্ট কালি লগ পাই আছোঁ, কালি গৈ আছোঁ পিকনিকত। এতিয়া কলেজ আহি পালোঁ আৰু ইয়াতে বাছ আহি পেলাই ৰেডি হৈছে। চ' গাইজ এতিয়া ডাইৰেক্ট আমি তলৰ পৰা ওপৰত আহিলোঁ কিবা কিবি বস্তু নিবৰ কাৰণে। তো তলত দুখন বাছ ৰেডি হৈ আছে, এইফালে বাছ দুখন আছে আৰু উঠি আছে কিছুমানে। তো এতিয়া আমি ওপৰত গৈ আছোঁ লাগি বস্তু ইফালে শনি মন্দিৰত সেৱা তেৱা কৰি ল'লোঁ আৰু এতিয়া যোৱাৰ কাৰণে সাজু হৈছোঁ। আৰু আমি এতিয়া যাওঁ জলদি। তো আপুনি ৰেডি হৈছে, কেনেকুৱা লাগিছে? ছেকেণ্ড টাইম ছাৰ কলেজৰ পৰা? ছেকেণ্ড টাইম। তোমালোকৰ লগত লাষ্ট টাইম? আমাৰ লগত লাষ্ট টাইম। চ' গাইজ আজি গাড়ী দুখনৰ পৰা ভৰসা, গাড়ী দুখনে আমাক কেনে কি কৰে। তো ভালদৰে নিব দেই। মই আছোঁ পুনৰ লগ পালোঁ গাইজ। কি লগ পালি? মানে আৰু যোৱাবাৰ লগ পাইছিলোঁ ন তোমাক। গাড়ীক লগ পালি? গাড়ীখনে ভাই, গাড়ীখনে আমাক ইমান কষ্ট কৰি লৈ যাব। হৰি বল। চ' গাইজ এই ড্ৰাইভাৰ উঠি গ'ল, এতিয়া আমিও ৰেডি, একদম জেগা নাই, মই বহি লৈছোঁ ইয়াতে ছোৱালী আৰু আমি এইখন ল'ৰা। গাড়ী আৰম্ভ, এতিয়া আমাৰ পিকনিকৰ যাত্ৰা আৰম্ভ হৈ গ'ল গাইজ। ইফালে বজাৰ আৰু আমি গাইজ পিছত আছিলোঁ, কিন্তু এতিয়া এই ছোৱালী বাছখনৰ লগত একেলগে আহি পালোঁ। মানে দুখন বাছ এতিয়া একেলগে আহি পৰিলোঁ আৰু এতিয়া আমি অকণমান পিছত পাম যোৰাবাট। বলক। পাই গ'লোঁ টোল গেট আৰু এইখন গাড়ীখন চাওক কি লৰি আছে, দেখা পাই চাওক গাইজ কিমান লৰি আছে। এইখন আমাৰ ছোৱালীৰ গাড়ীখন আৰু আমাৰ ল'ৰাৰ গাড়ীখন, বহুত কেইজন হয়। তো গাইজ এবাৰ এইফালে সোমাই আছে। তো গাইজ টিকট কাটিবলৈ চলি আছে। রাস্তা একদম নতুন রাস্তা, একদম রাস্তার মাঝে আমি গৈ আছোঁ, বেছি গাড়ী নাই। আগত আমাৰ এইখন আৰু আমি একদম পাহাৰৰ মাজৰ ৰাস্তাৰে গৈ আছোঁ, ভাল লাগে। ৰাস্তা কেনে লাগছি বা? ভাল লাগছি। এইটো বিৰাট দিছোঁ। নামিলোঁ গাড়ীৰ পৰা। তো গাইজ গাড়ী দুখন তাতে ৰখি পেলাই এতিয়া আমি অকণমান ইফালে আহিছোঁ, মানে এনেই আহিছোঁ জেগা চাই আছে ক'ত কি কৰে। তো এতিয়া জেগাটো এবাৰ চাই লওক, ইফালে নদীটো আছে এটা
আগফালে অলপ বেছি ডাঙৰকৈ আছে, অলপ ভাল লাগিব, আগফালে বেছি ভাল লাগিব। তো আগফালে দেখুৱাম বাৰু। এতিয়া এনে নামিলোঁ, নামি পেলাই ইফালে আহিছোঁ আৰু গাড়ীখন তাতে থৈ দিছে। তো চাওক এবাৰ এখন কৈতো ৰাস্তাও আছে, ইয়াতে এটা ৰাস্তাও আছে এনেকৈ। আমি আৰম্ভ কৰিছোঁ 8:30 মানত, 8:30 পৰা এতিয়া 11:05 হ'লেই। আধা ঘণ্টা লাগছে না ভালকৈ আধা ঘণ্টা লাগছে আৰু আধা ঘণ্টামান গাইজ লাগিলে। আৰু এতিয়া আমি আকৌ উভতি যাওঁ। নাই দে পৰা। চ' মোক এতিয়া ফটো তুলি আছে, সেইফালৰ পৰা দি আছে, ফটো তুলি আছে। তো সেইকাৰণে চ' গাইজ মই দুখনমান ফটো ইয়াক মাৰি দিওঁ, মানে মোকো মাৰি দিছে। তো ইয়াকো মই আমি পানীৰ ওচৰত আহিছোঁ মুখ ধুবৰ কাৰণে। তো এয়া গাইজ পানী, ইফালেও পানী, তেতিয়া মুখ ধুম আমি। মজা পানী অ'। এখন দলং আছে গাইজ, এখন দলং। চাচা কেনেকুৱা লাগিছে? মজা লাগিছে, মানে আমাৰ লগত এইবাৰ লাষ্ট য়েছ দিয়ক আৰু আমাৰ কল এক্সিডেণ্ট হ'ব। তো গাইজ এতিয়া আমি পানী তোলা কাৰ্য চলি আছে ইফালে দি। পানী লৈ ল'লোঁ আৰু এতিয়া পানী লৈ পেলাই ওপৰত যাই আছোঁ। তো গাইজ আমি ইফালৰ পৰা ইফালে ঘূৰি এতিয়া বঢ়িয়াকৈ বহা জেগা আছে। তো আমি সকলোৱে বহি থৈছোঁ। হয় না? তো গাইজ আমাৰ পিকনিকৰ যোগাৰ ইফালে চলি আছে। মিছাতে এইবিলাক বঢ়িয়া কাম কৰি আছে আৰু ছাৰ এনেকৈ বহি আছে। ছাৰ কিয় বহি আছে? ছাৰ ইমান সোনকালে খাবৰ কাৰণে ৰখি আছে। পানী আনিলোঁ, অঁ পানী চানী আনিছে, ঠিক আছে। আৰু ইফালে ৰেডি হৈ আছে আৰু আমি বক্স দাঙি আছোঁ, বক্স ইফালৰ পৰা ইফালে কৰি আছোঁ। চ' আমি গাইজ ব্ৰেড বিলাই আছোঁ। ইয়াতে মোৰ আছে জেলি, এখন জেলি আছে মোৰ তাতে, হ'ব দেই। এইবিলাক কথা জেলি আৰু ইফালে ব্ৰেড লৈ আহি আছে আৰু এই জেলি বিলাই আছে। চ' আমাৰ ইয়াতে চাউণ্ড বক্স ৰেডি। চ' গাইজ আমাৰ ইফালে আছে ব্ৰেড আৰু ইফালে আছে জেলি, আমাৰ আপেল, আমাৰ আঠটো আছে এইখিনি। গাইজ মই এতিয়া খাম ব্ৰেড, মই মিলাই দিবা দি আছোঁ। প্লাষ্টিক বচি চাওক এই ব্ৰেডখিনি হা দেখছা আহি গ'ল বিলে আছে ডুবাই। মন গৰম বে। এতিয়া আমি ইয়াতে কণী লৈ আহিলোঁ, ইয়াতে কণী খাম দিয়া। এতিয়া আমি প্ৰথমতে আৰু ওপৰত যাই আছোঁ, কি আছে চাই আহোঁ। ওপৰত যোৱা নাছিলোঁ, মানে তলৰ পৰা পানী আনিলোঁ। তো এতিয়া ওপৰত গৈ আছোঁ। ভাল লগা জেগা, যদি ইয়াতে ড্ৰোন শ্বট এটা ল'ব পৰা যায় কি মজা লাগব। ইফালে বঢ়িয়া নদীটো আছে, ইফালে এইখন গোটেই পাহাৰ ইফালে। তো গাইজ এতিয়া তলফালে নামি যাওঁ ডেঞ্জাৰ বে। ইয়াতে চাওক, ইয়াতে তাতে আছে ইয়াতে। তো মই তাকে মাজে মাজে গৈ আছোঁ। পাৰিম চাইড তই এইখিনি জাপ মাৰিব লাগে। জাপ মাৰি পেলাই পাৰিলোঁ মই। অ' জয়া কম। অঁ চ' গাইজ এইটো নামাব লাগিব, এটাত দিব লাগিব হৰি ৰিক্স আছে গাইজ। পাৰিম গাড়ী চাই আহিব। অঁ জয়া কম অ' বেয়া লগা নাই আহিছোঁ ৰ। তো গাইজ আমি উপস্থিত হৈছোঁ সেইটো স্থানত, যোনটো স্থানত ইয়াতে বান্ধি আছিল। থৌ বঢ়িয়া ধুৱাইছিলোঁ ন। তো গাইজ ইফালে জোতা খুলি দিলোঁ। তো গাইজ এতিয়া আমি পানীত যাম। বঢ়িয়া ঠাণ্ডা পানী, মজা লাগছে গাইজ পানীটো। অ' কিবা এটা দি অঁ সেইটো কি হ'ল, অলপ বেলেগ দিব লাগে পানীটো। কিন্তু গাইজ বঢ়িয়া ঠাণ্ডা পানী, একদম মানে নেচাৰেল পানী, বঢ়িয়া ভাল লাগে। ঠাণ্ডা উত্তৰ এই নদীটোৰ নাম অমচিয়াং। তো সেইকাৰণে এই ঠাইখিনিক টপাতলি অমচিয়াং নদী ঘাট বুলি কোৱা হয়। কেনে লাগছি বম ও ভাল লাগছে। তহঁতৰ কেনে লাগছি? দে ভাল লাগছি গাইজ, চবৰে ভাল লাগছে। কাৰণ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আহিলে চবৰে ভালে লাগে, হয়নে নহয়? মেছি
এইফালে যাওক তাৰ পৰা আহি গ'লোঁ আমি তো তাতে আমি আপোনালোকক বেছি দেখুওৱা নাই তথাপিও আমি বহুত সময় তাতে আছোঁ এতিয়াও মানে বহুত কেইজন আছে তথাপিও আমি আহি গ'লোঁ বহুত ভাগৰ ধৰিছে আৰু বেছি পানীৰ লগত থাকিলে বেমাৰো হ'ব পাৰে হয় না ব্ৰ আছে 2 ঘণ্টা আৰু কি বেছি পানীৰ লগত থকা সেইটো হয় কিন্তু বাদ দি ফূৰ্তি কৰিব আহিছোঁ অলপ এনজয় কৰিব লাগিব পৰা আহিলোঁ আৰু এতিয়া খানা কিবা হৈছে এইটো সুধি ল'ব লওক খুৰা খানা কি হ'ল মাংস আৰু কি বনাব আছে আৰু মাছ ভাজি আছে আচ্ছা ইয়াতে এতিয়া কি বনাব আচ্ছা দিয়ক যেতিয়া আমি ইফালৰ পৰা আহি গ'লোঁ আৰু এনেই অকণমান ঘূৰিব আহিছোঁ আৰু এইখনে দলংখন যোনখন আপোনালোকক দেখুৱাই আছিলোঁ সেইখন ভাল লাগছে দলংখন আৰু দলংখনৰ ইফালেদি এনেকৈ পানীটো যাই আছে আৰু এইফালেদি পানীটো ইফালেদি আহি আছে আমি আগত আছিলোঁ বোলে গোটেই পিকনিকবিলাক ইফালে হৈছে মানুহ হৈছে দে নহয় পিকনিকত এইখন হৈছে ইয়াৰে পোষ্টাৰখন মানে টপাতলি আমি ঘূৰি আহি এটা ঠাইত বহিছোঁ ইয়াতে বঢ়িয়াকৈ বহাকৈ দিছে আৰু ইফালে গোটেই পিকনিক কিবা কিবি আছে চবতে বেলেগ গান বোলে খিচিৰি গেছি গান ইফালে বঢ়িয়া বিহু বজাই আছে ভাল লাগিছে চ' গাইজ আমি খাৱাৰ কাৰণে ৰেডি বহুত দেৰি ৰখিলোঁ তাৰপিছত এতিয়া খাৱাৰ কাৰণে ৰেডি হৈছোঁ প্ৰথম জাৱৰ ছোৱালীক দিছে তো ছেকেণ্ড জাৱৰ ল'ৰা আৰু ছোৱালী দুটা মিক্স কৰি দিছে আৰু ইয়াতে চাহতে বিলাই আছে ত' এতিয়া আমি খাওঁ আৰু ভোকো লাগিছে টাইম হৈছে এতিয়া 3:30 বাজিছে টাইম খাই আহিলোঁ মানে খাই ল'লোঁ বহুত ভাল লাগিছে খানাই মজা হৈছে বাকী এতিয়া আমি এনেই ফুৰিব আহিছোঁ মানে অকণমান ৰেষ্ট লোৱাৰ কাৰণে আহিছোঁ বহুত ভাগত ধৰিছে বাকী বহুত ধৰে খাব হ'লে বহুতে গৈছে আমি এতিয়া জুই পোৱাব আহিছোঁ ইয়াতে জুই আছে জুই পোৱা পাইছা আমাৰ সকলো হৈ গ'ল আৰু এতিয়া বাছখন ৰেডি হৈ আছে আৰু এইবাৰ মানে যিহেতুকে ল'ৰা ছোৱালী এক্সট্ৰাকৈ ল'ৰাখিনি এক্সট্ৰাকৈ ছোৱালী এক্সট্ৰাকৈ আনিছিল এইবাৰ আমাৰ ছেকেণ্ড ইয়াৰ এক্সট্ৰা ফাৰ্ষ্ট ইয়াৰ এক্সট্ৰা এনেকৈ কৰিছে দুখন বাছত তো এতিয়া আমি যাওঁ সকলো ৰেডি কৰি আছে ওপৰত উঠাই আছে তো এতিয়া আমি যাওঁ তো বেছি একো নকওঁ আপোনালোকক দেখুৱালোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিল সকলোখিনি কৰি দিব তো এতিয়া যাই